এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মই এই ভিডিঅ'টোত দেখুৱাম যে কেনেধৰণে সহজভাৱে ঘৰুৱা কেইবিধমান বস্তুৰে হালধি তৰকাৰী বনাই খাব পাৰি। আৰু হালধি তৰকাৰীত আজি মই কাঠি দিয়া মাছ ব্যৱহাৰ কৰি মই বনাম। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কেনেধৰণে মই বনাইছোঁ। হালধি তৰকাৰীখন বনাবৰ বাবে মই ঘৰতে ৰোৱা হালধি মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে বজাৰৰ হালধিও ব্যৱহাৰ কৰিব পাৰে। হালধি লৈছোঁ মই ইয়াত কেইটুকুৰামান। এনেধৰণে সৰু সৰুকৈ কাটি ল'ব, তেতিয়া মিক্সিত পিচিবলৈ সুবিধা হয়। মই এইদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইফালে আছে মই পিঁয়াজ এটা লৈছোঁ। এয়া লৈছোঁ অলপমান নহৰু আৰু এয়া আদা লৈছোঁ। মই এই হালধি তৰকাৰীখনত কেইবিধমান শাক ব্যৱহাৰ কৰিম। এয়া হৈছে শুকলতি পাত। আমাৰ ইয়াত শুকলতি বুলি কয়, কিন্তু বেলেগ আৰু নাম আছে যদি নাজানো। এয়া ভেদাইলতা আৰু এয়া হৈছে মচুন্দৰী আৰু এয়া অলপমান নৰসিংহৰ পাত আছে। এইখিনি মই হালধিখিনিৰ লগতে একেলগে মিক্স কৰি লৈ পেষ্ট বনাই ল'ম। আৰু এয়া অলপ ধনিয়া লৈছোঁ আৰু এয়া মই দুটা আলু এনেধৰণে দীঘল দীঘলকৈ কাটি লৈছোঁ। মই এই মাছকেইডোখৰ মেৰিনেট কৰি থৈ দিছিলোঁ। এতিয়া মই এয়া কাঠিত এনেধৰণে চিলাই লৈছোঁ। মাছকেইডোখৰ চিলাই লোৱা হৈ গ'ল। এতিয়া মই কাঠিকেইডাল জুইৰ তাপত দিম। এয়া কাঠিত দি থৈ দিয়া মাছকেইডোখৰ হৈ গ'ল। এতিয়া মই আপোনালোকক হালধিৰ তৰকাৰীৰ লগত এই কাঠিত দি থৈ দিয়া মাছকেইডোখৰ কেনেধৰণে বনাওঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া মই এতিয়া লোহাৰৰ কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন অলপ তাপ উঠিছে। এতিয়া মই ইয়াত মিঠাতেল দি দিম। মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াত কাঠিত দি থৈ দিয়া মাছকেইডোখৰ অলপ অলপকৈ ফ্ৰাই কৰি ল'ম। এয়া মোৰ হালধিৰ পেষ্টটো হৈ গ'ল। মই ইয়াতে সকলোবোৰ মছলা পিচি ল'লোঁ। আদা, নহৰু, জালুক, জলকীয়া ইয়াতে মই পিচি ল'লোঁ আৰু মই এক্সট্ৰাকৈ মছলাৰ পেষ্ট নবনাওঁ। এইখিনি মোৰ বনাবলৈ এতিয়া ৰেডি হৈ গ'ল। মই এতিয়া কেৰাহীখনত এয়া পিঁয়াজ দি দিছোঁ। অলপ সময় এয়া ভাজি লৈছোঁ আৰু ইয়াত এতিয়া মই আলুকেইডোখৰ দি দিম। আলুকেইডোখৰ দি লৈ অলপ সময় পিঁয়াজখিনিৰ লগতে এইখিনি আলুখিনিও ভাজি ল'ম।
এতিয়া মই ইয়াত পেষ্ট বনাই থৈ দিয়া হালধিৰ পেষ্টখিনি দি দিম। ইয়াত মই মছলাখিনি একেলগে ইয়াৰ লগতে মই পিচি পেলাই থৈ দিছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ। এইখিনি অলপ সময় ভাজি ল'ম। এইখিনি ভাজি লৈছোঁ। এই হালধিয়ে ইয়াত তেল এৰিছে। এতিয়া মই ইয়াত উতলা গৰম পানী দি দিছোঁ। এইখিনি এতিয়া ঢাকন দি উতলিবলৈ দিম। এয়া আমাৰ হালধি তৰকাৰী উতলি আছে। আপোনালোকে যদি গ্ৰেভি খায় তেতিয়াহ'লে অলপমান পানী দি অলপ কম উতলাই ল'ব অলপ সময়ৰ কাৰণে। যিহেতু আমি অলপ জুলীয়া কৰি খাম, সেইকাৰণে এনেধৰণে বনাইছোঁ। আৰু ইয়াত মই কাঠিত দি থৈ দিয়া মাছকেইডোখৰ অলপ ফ্ৰাই কৰি লোৱা এই মাছকেইডোখৰ মই ইয়াত দি দিছোঁ। এয়া মাছ দিয়া হৈ গৈছে। এতিয়া এইখিনি অলপ সময় উতলিব দিম। কেঁচা হালধি আৰু কাঠিত দিয়া মাছৰ তৰকাৰীখন আমাৰ এয়া হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত খাব পৰা হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব।